Hey everyone, welcome to Learn with Kriti. আজি মই আসাম হিষ্ট্ৰীৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যোনে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই আপোনালোকে এতিয়াই কৰি দিয়ক, কিয়নো মই এনে ধৰণৰ ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰি গৈ থাকিম। আজি আমাৰ টপিকটো হৈছে আসাম হিষ্ট্ৰী। আসাম হিষ্ট্ৰীৰ পৰা 50টা প্ৰশ্ন আজি আমি আলোচনা কৰিম। অসমৰ নেপোলিয়ন বুলি কাক জনা যায়? ইয়াতো 4টা অপচন দিয়া আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি, চুহুংমুং, আহোম কিং অফ আসাম। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে, কাক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায়? হু ইজ ন'ন এজ বিক্ৰমাদিত্য অফ আসাম? শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ, নৰনাৰায়ণ কোচ কিং। তৃতীয় প্ৰশ্ন দিয়া আছে, নীলধ্বজ ফাউণ্ডেড দ্য ডাইনেষ্টি অফ। নীলধ্বজে কোন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ, খেন বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে, দ্য টেম্পল অফ উমানন্দ ৱাজ বিল্ড বাই। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াতো 4টা অপচন দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ, গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোমছ ৱাজ। আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। 4টা অপচন দিয়া আছে, এ বি চি ডি। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি, চৰাইদেউ। চৰাইদেউ আছিল ফাৰ্ষ্ট কেপিটেল অফ আহোম। হস্তিবিদ্যানম পুথিখন কাৰ ৰাজত্ব কালত লিখা হৈছিল? ইয়াতো আমাৰ 4টা অপচন দিয়া আছে, এ বি চি ডি। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ, অপচন নম্বৰ চি। হস্তিবিদ্যানম পুথিখন কাৰ ৰাজত্ব কালত লিখা হৈছিল বুলি ক'লে শিৱসিংহৰ দিনত লিখা হৈছিল। নেক্সট, জয়মতীৰ পুত্ৰ কোন আছিল? ইয়াৰো 4টা অপচন দিয়া আছে। হু ইজ দ্য সন অফ জয়মতী? শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপচন নম্বৰ বি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আছিল সন অফ জয়মতী। নেক্সট, দ্য ফাৰ্ষ্ট আহোম বৰবৰুৱা ৱাজ। আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি, মোমাই তামুলী। মোমাই তামুলী বৰুৱা। নেক্সট, কোনজন আহোম ৰজা বামুণী কোঁৱৰ বুলি জনাজাত আছিল? উইচ আহোম কিং ৱাজ পপুলাৰ ন'ন এজ বামুণী কোঁৱৰ? দ্য কাৰেক্ট এনচাৰ ইজ অপচন নম্বৰ ডি, চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলি জনাজাত। তাৰপিছত প্ৰশ্ন দিয়া আছে, কোনজন আহোম ৰজাই বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? ইয়াতো 4টা অপচন দিয়া আছে, ৰুদ্ৰসিংহ, গদাধৰ সিংহ, চুহুংমুং, শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই পৰিকল্পনা কৰিছিল বংগদেশ আক্ৰমণ কৰিবলৈ। তাৰপিছত প্ৰশ্ন দিয়া আছে, কাক দিহিঙীয়া ৰজা বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ, চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। তাৰপিছত প্ৰশ্ন দিয়া আছে, কোনজন আহোম ৰজাৰ দিনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? 4টা অপচন দিয়া আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ আহোম ৰজা থকাৰ দিনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে, নামদাং নদীৰ ওপৰত থকা শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ইয়াতো 4টা অপচন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। কোনজন ৰজাই আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ নিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপচন নম্বৰ ডি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰজাই আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ নিছিল। নেক্সট, তুৰ্বকক কোনে হত্যা কৰিছিল? হু কিল্ড তুৰ্বক? ইয়াতো 4টা অপচন দিয়া আছে, এ বি চি ডি। শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপচন নম্বৰ চি। নেক্সট প্ৰশ্নলৈ যাওঁ। ইয়াত দিয়া আছে, স্বৰ্গদেউ শিৱসিংহৰ আন এটা নাম কি আছিল? এনডাৰ নেম অফ স্বৰ্গদেউ শিৱসিংহ ৱাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি, চুতানফা। নেক্সট প্ৰশ্ন দিয়া আছে, আহোম ৰাজ্য মুছলিমসকলে প্ৰথম কেতিয়া আক্ৰমণ কৰিছিল? এ 1527, বি 1627, চি 1537, ডি 1550। কাৰেক্ট এনচাৰ ইজ অপচন নম্বৰ এ, 1527। 1527ত আক্ৰমণ কৰিছিল। তাৰপিছত প্ৰশ্নটো চাই লওঁ,
কোনজন আহোম ৰাজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? Which Ahom king constructed the Basisht temple? The correct answer is option number B, Rajeshwar Singha. তাৰ পিছৰ প্ৰশ্ন দিয়া আছে কোনজন আহোম ৰজাই দোধৰ আলি নিৰ্মাণ কৰিছিল? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে শিৱসিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ, পুৰন্দৰ সিংহ। The correct answer is গদাধৰ সিংহ। গদাধৰ সিংহয়ে দোধৰ আলি নিৰ্মাণ কৰাইছিল। নেক্সট, কোনে দৰং ৰাজবংশাৱলী লিখিছিল? ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সূৰ্যকাৰী দেৱাংগন। দৰং ৰাজবংশাৱলী লিখিছিল। তাৰ পিছত প্ৰশ্ন দিয়া আছে কাৰ দিনত অসমত প্ৰথম জনগণনা আৰম্ভ হৈছিল? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, চুহুংমুং। চুহুংমুঙৰ দিনৰ পৰা অসমত প্ৰথম জনগণনা আৰম্ভ হৈছিল। নেক্সট, শেষৰজন স্বাধীন আহোম ৰজা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, চন্দ্ৰকান্ত সিংহা। চন্দ্ৰকান্ত সিংহা আছিল স্বাধীন আহোম ৰজা। তাৰপিছত প্ৰশ্ন দিয়া আছে বদন বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰূপ সিং সুবেদাৰ। ৰূপ সিং সুবেদাৰে বদন বৰফুকনক হত্যা কৰিছিল। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এ 1660, বি 1680, চি 1671, ডি 1961। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন নম্বৰ চি, 1671। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল? তুৰবাক, মীৰ জুমলা, ৰাম সিংহ, মিৰ্জা নানতান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, তুৰবাক। তুৰবাকৰ কাৰণে যুঁজি প্ৰাণ আহুতি দিছিল। আহোমসকলে কোনফালেদি অসমত প্ৰৱেশ কৰিছিল? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি, পাটকাই পাছ। পাটকাই পাছ ফালেদি আহোমসকলে অসমত প্ৰৱেশ কৰিছিল। বৰফুকন কোন অংশৰ শাসনকৰ্তা? ইয়াৰো চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কামৰূপ। কামৰূপৰ শাসনকৰ্তা আছিল বৰফুকন। কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি ৱাজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বিশ্বসিংহ। বিশ্বসিংহ আছিল কোচ ৰাজবংশৰ প্ৰথম ৰজা। নেক্সট, শুক্লধ্বজ কি নামেৰে জনাজাত আছিল? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ এ, চিলাৰায়। চিলাৰায় শুক্লধ্বজ নামেৰে জনাজাত। মহাৰাজ নৰনাৰায়ণৰ আন এটা নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মল্লদেৱ। মল্লদেৱ আছিল নৰনাৰায়ণৰ আন এটা নাম। তাৰপিছত প্ৰশ্ন দিয়া আছে চিলাৰায়ে কেতিয়া আহোম ৰাজে আক্ৰমণ কৰিছিল আৰু আহোমসকলক পৰাজিত কৰিছিল? অপশ্যন নম্বৰ এ, 1527, বি 1530, চি 1671, ডি 1562। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন নম্বৰ ডি, 1562। তাৰপিছত প্ৰশ্ন দিয়া আছে কাৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল? এ, বি, চি, ডি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সূত্ৰপাত হৈছিল। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? দ্য ফাউণ্ডাৰ অফ দি বৰ্মন ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি, পুষ্য বৰ্মন। পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজন কোন আছিল? এ, বি, চি, ডি। নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন, গজদত্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ভগদত্ত। ভগদত্ত আছিল কামৰূপৰ ৰজা যিয়ে ভাৰত যুদ্ধত অংশগ্ৰহণ কৰিছিল। নেক্সট, আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিল? এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1228 AD। তেতিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। নেক্সট, কোচসকলৰ মুদ্ৰাটো কি নামেৰে জনা গৈছিল? দ্য কোচ কইনছ ৱেৰ নউন এজ। ইয়াতো চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, নাৰায়ণী। নাৰায়ণী আছিল তেওঁ মুদ্ৰাৰ নাম। নেক্সট, হু ৰোট
তুংখুঙীয়া বুৰঞ্জী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি শ্ৰীনাথ বৰবৰুৱা। তাৰপিছত প্ৰশ্ন দিয়া আছে আহোম আৰু মোগলৰ মাজত সৰ্বপ্ৰথম ৰণখন ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ ভৰালী। আহোম আৰু মোগলৰ মাজত সৰ্বপ্ৰথম ৰণখন ভৰালীত হৈছিল। তাৰ পিছৰে প্ৰশ্ন দিয়া আছে কোনজন আহোম ৰজাৰ দিনত শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰা হৈছিল? এ বি চি ডি চুহাংমুং ৰুদ্ৰসিংহ প্ৰতাপসিংহ শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চুহুংমুং দিনতে শদিয়া খোৱা গোহাঁইৰ পদৰ সৃষ্টি কৰিছিল। নেক্সট তলৰ কোনখন পুথি অসমৰ প্ৰাচীন ইতিহাস জনাৰ উপযুক্ত সমল? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে দ্য মহাভাৰত, দ্য কল্কি পুৰাণা, দ্য অৰ্থশাস্ত্ৰ, দ্য হৰ্ষ চৰিত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য কল্কি পুৰাণ। নেক্সট দ্য ইয়াৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ অসমৰ সৰ্বপ্ৰথম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল দানৱ বংশৰো শ্ৰেষ্ঠ ৰজা। অসমৰ প্ৰাচীন ৰাজবংশটো হ'ল চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বৰ্মন। বৰ্মন বংশ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। বুৰঞ্জীসমূহ হ'ল ইয়াতো এ বি চি ডি কৰি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ক্ৰনিকলছ। ক্ৰনিকলছ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হিউৱেন চাং কাৰ ৰাজত্ব কালত অসম কামৰূপলৈ আহিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ভগদত্ত কুমাৰ ভাস্কৰ বৰ্মন, স্বৰ্গদেউ ৰুদ্ৰসিংহ, কুমাৰ ৰুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কুমাৰ ভাস্কৰ বৰ্মন। তাৰপিছত প্ৰশ্ন দিয়া আছে ইবান বটুতা অসমলৈ আহিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 14th century। তাৰপিছত প্ৰশ্ন দিয়া আছে কাৰ ৰাজত্ব কালত গোহাঁই কমলে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমল আলি সাজিছিল? এ বি চি ডি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মহাৰাজা নৰনাৰায়ণ। তেওঁৰ দিনত গোহাঁই কমলে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমল সাজিছিল। কাৰ ৰাজত্ব কালত ৰংঘৰ সজা হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি প্ৰমত্তক সিংহ। প্ৰমত্তক সিংহৰ ৰাজত্ব কালত ৰংঘৰ সজা হৈছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে কোনজন কাছাৰী ৰাজাই আহোমক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধি লাভ কৰিছিল বা লৈছিল? তাৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি যশোনাৰায়ণ 1606 AD ৰাহা। তাৰপিছত প্ৰশ্ন দিয়া আছে কোনে ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল? এই প্ৰশ্নটো বহুতো গুৰুত্বপূৰ্ণ কিয়নো আমি বহুতো কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো দেখা পাইছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ অসমীয়ালৈ কৰিছিল। কোনজন আহোম ৰজাই প্ৰথম হিন্দু উপাধি স্বৰ্গনাৰায়ণ লৈছিল? এইটোও বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপোনালোকে ভালদৰে চাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চুহুংমুং। থেংক ইউ।